কবিতাৰ শিৰোনাম মৃতদেহ। কথা ভাস্কৰ জ্যোতি গগৈ। এখন অৰণ্য আছিল, এতিয়া তাত মৰি খালী। জীৱনৰ পৰা ঘাপ পোৱা প্ৰতিজন মানুহেই তালৈ যায়। এটা এটাকৈ পুতি থৈ আহে মৃতদেহ। এবাৰলৈ এৰি থৈ আহে নিজক। সপোনবোৰক পুতিব নোৱাৰে সহজে, সেয়ে পুনৰ উভতি আহে। এইদৰে হাজাৰ বাৰ মৰিছে সিহঁত। আজি পুতি থৈ আহিছোঁ মোৰ মৃতদেহ, কালিলৈ পুনৰ উভতি আহিম। যিদিনা শেষবাৰৰ বাবে মৰিম, তোমাক জনাম, চাই যাবাহি পদূলি মুখৰ পৰাই। ধন্যবাদ।